ভাত খাম এতিয়া আজি হৈছে বৃহস্পতিবাৰ আমাৰ ইয়াত বাজিছোঁ ফুলকবি আৰু বন্ধাকবি বেঙেনা আলু তাৰপিছত এইফালে দালি এবাটি লৈছোঁ ইয়াত আছে আলু পানী টেঙা তাৰপিছত এইটো তিতা কেৰেলা দেই মই লগত এইবিলাক বস্তুৰ লগত গোটেইখন খাই পোৱা নাই কিন্তু আজি খাম কাৰণ নিৰামিষ যে তাৰপিছতে এইফালে মোৰ অকণমানিজনী আছে লগত আজি ভাত খাব হেনো তাৰপৰা খাই চাওঁ ন কেনেকৈ লাগে আৰু তিতা কেৰেলা আৰু হেৰি কি পানী টেঙা কেনে লাগিব এইটো ফুলকবি দালিখিনি বাকি লওঁ ভাল লাগিছে মজা ফুলকবি কেতিয়াবা কেতিয়াবা এনেকৈ হুন্দা ভাতো খাব লাগে ন কিমাননো মাছ মাংস খাবি গৰম পানী বেছি গৰম হ'ল ভাল লাগিছে আজি ভাত খাই তিতা কেৰেলা কিন্তু ইমান তিতা নোৱাৰিম চাগে দালি নালাগে মোক এইকেইটা ভাত ধুনীয়া লোৱা হৈ গ'ল হৈ গ'ল ভাত খা